জয় শ্ৰীৰাম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক ভালেই আছে আমাৰো ভাল মই আজি আনিছোঁ মিছৰ পৰা আৰু এইটো হৈছে এটা হেয়াৰ ৰিমুভাৰ পাউডাৰ ইয়াতে 2 পেকেট আহিছিলে আৰু পিছফালে দেখিছে নহয় কেনেকৈ ব্যৱহাৰ কৰিব লাগে ধুনীয়াকৈ লিখা আছে আৰু ক'ত ক'ত ব্যৱহাৰ কৰিব লাগে এইখিনিও লিখা আছে আপোনালোকে চাই মেলি ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে এতিয়া মই আপোনালোকক কেনেদৰে ব্যৱহাৰ কৰিব লাগে এইটো মই কৈ দিম এটা বাউল ল'ব আৰু গোলাপ জল ল'ব মই লৈ লৈছোঁ এতিয়া বাউলটোত ঠিক সৰু চামুচেৰে এচামুচ আপোনাৰ যিমানত য'ত যিমান ভৰিত লগালে বেছিকৈ লগাব আপোনাৰ গোটেই হাতখনত লগালে অকণ বেছিকৈ ল'ব মই খালি অকণমান জেগাত লগাম কাৰণে মই সৰু চামুচে এচামুচ লগাই লৈছোঁ সেইখিনিও বেছিয়ে হ'ব তথাপি মই হাতৰ এইখিনি জেগাত লগাই দেখুৱাম যে কাম কৰে নে নকৰে এইটো আৰু ব্যৱহাৰৰ উপযোগী হয় নে নহয় মই আপোনালোকক দেখুৱাই দিম বাৰু এইটো দেখিছেনে মই এচামুচ লৈ ল'লোঁ ধুনীয়াকৈ আৰু ইয়াতে মই গোলাপ জল লগাই মিহলি কৰি দিম আৰু এতিয়া মই গোলাপ জল লগাই মিহলি কৰি দিম আৰু গোলাপ জলটো এনেকৈ দিব যাতে বেছি পাতলো নহয় আৰু বেছি ডাঠো হৈ নাথাকে তেনেকৈ দি দিব এটা পৰিমাণত দি উঠি এনেকৈ ধুনীয়াকৈ আপুনি হাতেৰে আঙুলিৰে এনেকৈ ধুনীয়াকৈ মিক্স কৰি দিব মই মিক্স কৰি দিলোঁ আৰু এতিয়া মই ইয়াতে হাতৰ এইখিনি জেগাত মই লগাই দেখুৱাই দিম আৰু দেখিছে নহয় ইমান ধুনীয়াকৈ মিক্স কৰিছোঁ মই আপোনালোকেও তেনেকৈ মিক্স কৰি দিব আৰু এইটো সম্পূৰ্ণ আয়ুৰ্বেদিক হয় দেই কোনো কেমিকেল তাতে নাই বুলি তাতে দেখুৱাই দিছে তথাপিও আৰু এই মই হাতৰ এই জেগাখিনিত লগালোঁ আৰু এতিয়া মই 5 মিনিট বা 10 মিনিট সময় ৰখিম তাৰপিছত মই আপোনালোকক দেখুৱাই দিম বেছি সময় থাকিব নালাগে আৰু এইটো এটা বাউলত মই ঠাণ্ডা পানী ল'লোঁ আৰু ঠিক ঠাণ্ডা পানীও নহয় নৰ্মেল পানী দেই আৰু এইটো এখন কটনৰ ৰুমাল লৈছোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাম যে এই জেগাখিনি কিন্তু বহুত শুকোৱা নাই আৰু বেছি শুকাবও নালাগে এইটো ধুনীয়াকৈ হেঁচি নহয় অকণমান তেনেকৈ পানীখিনি দি এনেকৈ ধুনীয়াকৈ মুচি দিব কাৰণ বেছি হেঁচি দিলে আৰু দেখিছে নহয় ইমান ধুনীয়াকৈ গুচি গৈছে এয়া আৰু এইটো কামত অহা বস্তু সকলোৰে হয়নে নহয় ক'বচোন দেই কমেণ্ট কৰি আৰু এয়া দেখিছেনে বৰ ধুনীয়াকৈ মোৰ হেয়াৰখিনি গুচি গৈছে আৰু ইয়াতে মই আগতে দেখুৱাইছিলোঁ বহুত হেয়াৰ আছিলে আৰু এয়া দেখিছে কিমান ধুনীয়াকৈ কামত আহিছে আৰু এই নামটো হৈছে মই কৈ আছোঁ বাৰু দেখিছেনে ইমান ধুনীয়াকৈ গুচি গৈছে কিন্তু এটা কথা আপোনালোকে কেতিয়া মুখত ব্যৱহাৰ নকৰিব হাত ভৰিবিলাকত ব্যৱহাৰ কৰিব আৰু মুখত ব্যৱহাৰ কৰিলে হয়তো মুখখন বেয়া হৈ যাব পাৰে স্কিনৰ প্ৰব্লেম হৈ যাব পাৰে সেইকাৰণে আৰু এইটোৰ নামটো মই এতিয়া আপোনালোকক ক'ম যে টাৰ্মাৰিক ফেচিয়েল ৱেক্স দেখিছে নহয় এইটো নামটো আকৌ এবাৰ কৈ দিছোঁ টাৰ্মাৰিক ফেচিয়েল ৱেক্স আৰু এইটো আপোনালোকে মিছত বহুত সস্তাতে পাই যাব আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব মোৰ পেজটো বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ হৈছে বাই বাই